3 বিঘা ৰোৱানি কৰিছে আজি ফাৰ্ষ্ট। কিমানজন হাজিৰা আছে? 14 জন। হাজিৰা না বদল? বদলো আছে, হাজিৰাও আছে, দুটা মিলি আছে। হাল মাৰাটো হাজিৰা না বদল? বদল। হাজিৰা নধৰে আমি, প্ৰায় আমাৰ হাল মাৰাটো বদলে। আমি তাৰমানে হাল মাৰাটো এক্সাৰচাইজ বুলিহে ভাবোঁ তাৰমানে। প্ৰত্যেক বছৰে নাঙলীতে হাল মাৰে? কিমানটা হাল মাৰিছে? আজি 3 বিঘাৰ 3টা হাল মাৰিছে। এতিয়া শেষে হ'ল হাল মাৰাখিনিতো, এতিয়া ৰোৱা আছে। বছৰত কিমান বিঘা খেতি কৰে? বছৰত 15 বিঘা কৰে। এনেই অলপ বন্ধক আছে, 3 বিঘা বন্ধক আছে, আৰু বাকীখিনিতো অলপ 2.5 বিঘা ঠিকা আছে। আৰু বন্ধক 3 বিঘা, 2.5 বিঘা ঠিকা, আৰু বাকীখিনিতো নিজা। কি ধান ৰোৱা? এতিয়া বৰ্তমান আজি ৰোৱাটো বাইচমতি, আৰু ইফালে ৰঞ্জিত ৰুম, আৰু জহা বৰ্ণি ৰোৱানি কৰিম। আৰু কষ্ট নহয় নাকি নাঙলীতে হাল মাৰাটো? আমিতো কষ্ট নাভাবোঁ, আমি এক্সাৰচাইজ বুলিহে ভাবোঁ তাৰমানে হাল মাৰাটো। কেনেকুৱা অনুভৱ আজি প্ৰথম ৰোৱানি কৰি? আজি ধান ৰুই পেলাই মানে ভালেই লাগিছে, মানে বতৰো ভাল, সুন্দৰ বতৰ একেবাৰে। ভাৰত নাৰ্জাৰীৰ ঘৰত ৰোৱানি কৰিছে। কিমানজন আছে তোমালোকে? 14 জন আছে। 14 জন। কিমান টাইমৰ পৰা কিমানলৈকে ৰোৱানি কৰিব আজি? 7টাৰ পৰা 12টালৈকে ৰোৱানি কৰে। এনেই আধা বেলাত হাজিৰা কিমান? আধা বেলা 100। দিনত কিমান? দিনত 200। এতিয়া কেনে লাগছে প্ৰথম ৰোৱানি কৰি? ভাল লাগছে। আমি আৰু হাজিৰা কৰি থাকি না, ভাল লাগে ৰোৱানি কৰবা। কি ধান ৰুইছে? বাইচমতি। বাইচমতি।